Welcome to my channel Moons Blog. আজি আমি কথা পাতিম আধাৰ কাৰ্ডৰ অনলাইন কেনেকৈ কৰে, কেনেকৈ সাবমিট কৰিব লাগিব, ঘৰতে বহি আধাৰ কাৰ্ড কেনেকৈ পাব, সকলো কথা ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভিডিঅ'টো চাওক। লেট ষ্টাৰ্টেড দ্য ভিডিঅ'। প্ৰথমতে আপোনালোকে এটা ৱেবছাইট টাইপ কৰিব লাগিব urdi.gov.in। এইটো টাইপ কৰাৰ পিছত সার্চ করিব। সার্চ করার পিছত চাওক বুক এন এপয়েন্টমেন্ট বুলি লিখা আছে, তাত ক্লিক করিব। ক্লিক করার পিছত প্রসেস এন্ড বুকত লোকেশনটো মারিব। মই যেহেতু গুৱাহাটীত আছো, গুৱাহাটী সুৰেখা স্কুৱেৰ বুলি লিখা আছে, তাত প্রসেস টু এপয়েন্টমেন্ট পিছত দিব এন্টার দি মোবাইল নম্বৰ ভেৰিফাই কৰিব, যেটো আপোনাৰ ওচৰত আছে মোবাইল নম্বৰখন। পিছত লিখিব লাগিব ক্যাপচা কোড, এটো সঠিককৈ দিব লাগিব। যদি সঠিককৈ নিদিয়ে ইনভ্যালিড বুলি দেখাব, ইনভ্যালিড সঠিক হোৱা নাই। ৰিফ্ৰেছ মাৰি ল'ব। ৰিফ্ৰেছ মাৰাৰ পিছত চাওক শুদ্ধটো বহুৱাৰ পিছত জেনাৰেট OTP বুলি দিব। যেটো মোবাইল নম্বৰ দিছিলে সেইটো এটা মেছেজ যাব OTP। সেইটো OTP-টো ভেৰিফাই কৰিব লাগিব। যেটো OTP যায় সেইটো ভেৰিফাই কৰিব লাগিব। সেইটো OTP মোৰ তাত গৈছে 125483 OTP-টো এতিয়া ইনপুট কৰি দিয়ক। ভেৰিফাই OTP হৈ যাব। ইনভ্যালিড হৈছে, ওপৰত যাব লাগিব। ইনভ্যালিড ওপৰত এইটো OTP ক্লিক কৰিব। OTP কোড নাম্বাৰটো মাৰি দিব। ভেৰিফাই OTP বুলি লিখিব। পিছত এইটো চাৰ্ট খুলি আহিব। খোলাৰ পিছত ষ্টেট সিলেক্ট কৰিব, আসাম, সিটি গুৱাহাটী। যেহেতু গুৱাহাটীত আছো, আধাৰ সেৱা কেন্দ্ৰ কোনটো, মোৰ আধাৰ সেৱা কেন্দ্ৰটো চাব। আধাৰ সেৱা কেন্দ্ৰ SK গুৱাহাটী স্কুৱেৰ সুৰেখা, সেইটো মাৰিব। মাৰাৰ পিছত এপ্লিকেশ্যন ডকুমেণ্ট বুলি দিব। ৰিজিয়নেল লেংগুৱেজ ইংলিছ। ফুল নেমটো শুদ্ধকৈ দিব। নেমটো কি আছে শুদ্ধকৈ লিখিব। পিছত নেম প্ৰুফত কি ডকুমেণ্টছ দিব। নেম প্ৰুফ কি আছে সব আছে, ড্ৰাইভিং লাইসেন্স, পাসবুক, বেংক পাসবুক সব আছে। জেন্ডাৰ, ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব। সব শুদ্ধকৈ দিব, নহ'লে প্ৰব্লেম হ'ব। ডেট অফ বাৰ্থটো শুদ্ধকৈ বহুৱাওক। মোৰ যেহেতু 03/01/1999। এইটো আৰু এটা প্ৰুফ দিয়ক। বাৰ্থ সাৰ্টিফিকেট যিকোনো দিব পাৰে। পান কাৰ্ড আছে, ড্ৰাইভিং লাইসেন্স আছে, পাছপোৰ্ট আছে। মই যেহেতু পাছপোৰ্ট দিম, পান কাৰ্ড দিছোঁ। পান কাৰ্ডটো চাওক। পিন নম্বৰ বহুৱাব দিব। পিন নম্বৰ বহুৱাব, নিজৰ এৰিয়াৰ ভিলেজ বহুৱাব। মোৰ পাৱৰিপটা এনেকুৱা চাৰ্চ টানি থাকিব। টানি থকাৰ পিছত চব ভিলেজটো আহি যাব। পাৱৰিপটা, এইটো পাৱৰিপটা। আকৌ ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ মাজবাট, ডিষ্ট্ৰিক্ট ওদালগুৰি, এইটো আহি যাব অট'মেটিকেলি। কাৰ দেউতাকৰ নামটো লিখিব দিব। দেউতাকৰ নাম, হাউচ নম্বৰ সেইকেইটা নালাগে। ষ্ট্ৰীট, লেণ্ডমাৰ্কছ সেইকেইটা নালাগে। এৰিয়া, চেক্টৰ নালাগে। ষ্ট্ৰীটটো দিব পাৰে, নিজৰ ভিলেজ নামটো প্ৰব্লেম নাই। ভিলেজ নামটো দিব পাৰে। পিছত এৰিয়া নালাগে। এড্ৰেছ প্ৰুফ সেইটোত ক্লিক কৰিব। যিকোনো আছে, ড্ৰাইভিং লাইসেন্স আছে, পাছবুক আছে, পাছপোৰ্ট আছে, আৰু যিকোনো ফ্ৰীডম কিষাণ পাছবুক আছে, ইঞ্চুৰেঞ্চ পলিচি আছে, যিটো মোৰ পাছপোৰ্ট দিছোঁ। পিছত এনেকুৱা এটা চাৰ্ট খুলি আহিব। কোন তাৰিখে আপুনি যাব বিচাৰে সেইটো স্লট আপুনি নিজে সিলেক্ট কৰিব লাগিব। সেইটো ইনভ্যালিড বুলি দেখাইছে, ওপৰত টানিব লাগিব। ওপৰত টানি চাওক।
ওপৰত টানাৰ পিছত সেইটো কোন তাৰিখে কেইটা বজাত আপুনি স্লট বুক কৰিব এভেইলেবল স্লট বুলি লিখা আছে তাত ক্লিক কৰিব কেই তাৰিখে যাব পাৰিব সব আপোনাৰ নিজৰ হাতত মই 30 তাৰিখে যাব পাৰিম কেইটাৰ পৰা কেইটালৈ 9:30 ৰ পৰা 9:50 10টা যিকোনো দিব পাৰে 10:50 ৰ পৰা 11:15 যিকোনো দিব পাৰে হেতু সার্চ কৰি দিব হেতু ক্লিক কৰি নেক্সট বুলি লিখা আছে নেক্সট মাৰি দিব আকৌ নেক্সট মাৰক এইটো এপ্লিকেশনটো ওলাই আহিব এপয়েন্টমেন্ট ডিটেইলছ ওলাই আহিব পিছত সাবমিট কৰিব লাগিব সাবমিট কৰি এডিট কৰিব পাৰিব সাবমিট ওকে কৰি দিব পিছত এনেকুৱা এটা চাৰ্ট খুলি আহিব সার্চ কৰাৰ পিছত লগে লগে আপোনাৰ মোবাইলত যেটো নম্বৰ দিছিলে হেতু এটা মেছেজ যাব মেছেজ যোৱাৰ পিছত এইটো এটা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে আৰু মেছেজটো চাব মেছেজটো কি হৈছে মেছেজটো চাওক মেছেজটো চাব মেছেজটো ডিয়াৰ ৰেজিডেন্ট your asked appointment has been created successfully your appointment your first number এইটো এটা স্ক্ৰিনশ্বট মাৰি আপুনি নিজে ঘৰতে বহি বনাব পাৰিব